নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক আমাৰ চেনেল লিপটাছ টিভিলৈ। হয় বন্ধুসকল, মৰমৰ বৰষাবাৰ বিয়া 50% কামেই সম্পূৰ্ণ হৈ উঠিছে। হয় বন্ধুসকল, আপোনালোকে ইতিমধ্যে অৱগত যে বৰষাবাৰ বিয়া তামোল-পাণ পেলোৱা হৈ গৈছে ইতিমধ্যে। তো বন্ধুসকল, আৰু কি কাম বাকী আছে বিয়া আগলৈকে, তাৰ আগমুহূৰ্তলৈকে আৰু কি কাম বাকী আছে, তো তাকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু বৰষাবাৰ বিয়া, মনত বিয়া ভাৱ, যিহেতু বৰষাবাৰ এটা ধুনীয়া ভিডিঅ' ক্লিপ চাই লওঁ আহক। বন্ধুসকল, আপোনালোকে ইতিমধ্যে অৱগত যে অহা 22 ফেব্ৰুৱাৰী অৰ্থাৎ 9 ফাগুন তাৰিখে আমাৰ মৰমৰ বৰষাবাৰ বিয়া। তো বন্ধুসকল, আপোনালোকে জানেই যে ইতিমধ্যেই বৰষাবাৰ বিয়া তামোল-পাণ পেলোৱা হৈ গৈছে, আৰু এতিয়া বৰ্তমান আঙুঠি পিন্ধাবলৈ বাকী আছে আৰু নপুৰুষৰ চাউল খোৱা। বন্ধুসকল, এই দুটা নিয়ম হোৱাৰ পিছতেই আমাৰ মৰমৰ বৰষাবাৰ বিয়া সম্পূৰ্ণ বিয়াখন হৈ উঠিব। 22 ফেব্ৰুৱাৰী অৰ্থাৎ 9 ফাগুন তাৰিখে আমাৰ মৰমৰ বৰষাবাৰ বিয়া সম্পূৰ্ণ হৈ উঠিব। জানিব খুজিছো আৰু কিমান জনি আছে বুকুৰে ভিতৰত আছতয়ে জানো। অকল যিহেতু মৰমৰ বৰষাবাৰ বিয়া আৰু বিয়া সংগতি ৰাখি পিনি বৰষাবাৰ ধুনীয়া কেইটামান ভিডিঅ' ক্লিপ চাই লওঁ আহক। Pónteme de espalda. छोड़ूंगी न तेरे पीछे आऊंगी, छीन लूंगी या खुदा से मांग लूंगी, तेरे नाल तकदीरा लिखवाऊंगी मैं। বলাকাৰ দিনতাত সপোন ৰহনখনা দূৰণিৰ সাগৰ পাৰত বাজে বাহি মধুসনা থাকিম তোমাৰ হতে সুখত মৰিলে